যাই আছা পিছে তুমি? ৰাণী পিকনিক স্পটত যাই আছো আমি। ওকে ঘূৰি আনিছো। এই সাতদামে রাস্তা ভুল করে দিয়েছে, একো চিনি টিনি নাপায় আমার এইটো। পাকলা বুলিয়ে কওঁ। আমি ভুল ৰাস্তা সোমাই দিছো সাতদামৰ কাৰণে। কি সুন্দৰ পৰিৱেশ। টিকট লাগিব। টিকটৰ পইচা দিলে? থাই বক্সিং। এইটো আমাক টিকট দিলে ইয়াতে 100 টকা। দেখা কি পঢ়াই দিয়ে, পঢ়ি দিয়াচোন। নেশ্যনেল থাই বক্সিং ফেডাৰেশ্যন কাপ 2023 মানে কি ইয়াতে সেইটো কিবা পাতিব বক্সিং বক্সিং পাতিব। অ বক্সিং আগতে মও গৈছিল এনেকা ঠুস 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 ঠুস। कैसा लगा मेरा मजाक? তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলাতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ যাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলাতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান
বাকি বহু নেকি যাবলৈ বহুবাট এতিয়াও বাকী বাচি থবলৈ আগলৈ চিনাকি অচিনাকি কথাবোৰ সাঁচি থবলৈ আগলৈ নিজতে নিজে হ'বলৈ বিভুৰ গানৰে গুঞ্জন লাইফ ইজ এ সার্কল তো সার্কলৰ দৰে লাইফটো ঘূৰি থাকে তো তাত ভাল বেয়া সবখিনি থাকে আপোনাৰ লগত ভালো হ'ব পাৰে বেয়া হ'ব পাৰে তো বেয়াটো ভাবি কিনে আপুনি লাইফটো কেতিয়াও মানে পিছুৱাই নাযাব তো নিজৰ হিম্মত ৰাখক নিশ্চয় একদিন সাকসেস হ'ব তো এইটোৱে আৰু বাই বাই